নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্পিং ক্লাছ নামৰ এই চেনেলখনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোকলৈ 15টা প্ৰশ্ন আগবঢ়োৱা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 5 ছেকেণ্ড কৰি সময় দিয়া হৈছে। যদি সময়ৰ অভাৱ হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব। আহক সময়ৰ প্ৰতি সন্মান কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কফি গছে কিমান বছৰলৈ ফল দিয়ে? এ 4 বছৰ, বি 3 বছৰ, চি 15 বছৰ, ডি 12 বছৰ। সময় সমাপ্ত। উত্তৰটো হ'ল বি 3 বছৰ। দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় প্ৰশ্নটো হ'ল কাঁচত ছবি আঁকিবলৈ কি এচিড ব্যৱহাৰ কৰা হয়? এ নাইট্ৰিক এচিড, বি চাইট্ৰিক এচিড, চি হাইড্ৰক্লৰিক এচিড, ডি টাৰ্টাৰিক এচিড। সময় সমাপ্ত। উত্তৰটো হ'ল চি হাইড্ৰক্লৰিক এচিড। তৃতীয় প্ৰশ্ন, মুক্ত অৱস্থাত পোৱা ধাতুটোৰ নাম কি? এ চিলভাৰ, বি এলুমিনিয়াম, চি পাৰা, ডি গোল্ড। সময় সমাপ্ত। উত্তৰটো হ'ল ডি গোল্ড। চতুৰ্থ প্ৰশ্নটোলৈ যাওঁ। চতুৰ্থ প্ৰশ্নটো হ'ল সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো কি? এ লো, বি গোল্ড, চি পাৰা, ডি মেংগানিজ। ইয়াৰ উত্তৰটো হ'ল চি পাৰা। 5 নম্বৰ প্ৰশ্ন, আটাইতকৈ বিষাক্ত গেছবিধ কি? এ কাৰ্বন মন'ক্সাইড, বি অজন গেছ, চি কাৰ্বন ডাই অক্সাইড, ডি নাইট্ৰজেন। ইয়াৰ উত্তৰটো হ'ল এ কাৰ্বন মন'ক্সাইড। 6 নম্বৰ প্ৰশ্ন, ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহী কোনটো? এ লো, বি তাম, চি চিলভাৰ, ডি গোল্ড। উত্তৰটো হ'ল চি চিলভাৰ। 7 নম্বৰ প্ৰশ্ন, তাপৰ সুপৰিবাহী অধাতুটো কি? এ হাইড্ৰজেন, বি নাইট্ৰজেন, চি কাৰ্বন, ডি ব্ৰমিন। সময় আৰম্ভ। উত্তৰটো হ'ল চি হাইড্ৰজেন। 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হ'ল চিমেণ্টত কিমান ভাগ চূণ থাকে? এ 62.0%, বি 83.5%, চি 65.8%, ডি 52.0%। ইয়াৰ উত্তৰটো হ'ল এ 62.0%। 9 নম্বৰ প্ৰশ্ন, নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোঁৱা সৃষ্টি হয়? এ নীলা, বি ৰঙা, চি কলা, ডি বগা। ইয়াৰ উত্তৰটো হ'ল বি ৰঙা। 10 নম্বৰ প্ৰশ্নটো হ'ল বায়ুত শতকৰা কিমান ভাগ অক্সিজেন মিহলি হৈ থাকে? এ 21%, বি 29%, চি 71%, ডি 51%। ইয়াৰ উত্তৰটো হ'ল এ 21%। 11 নম্বৰ প্ৰশ্নটো হ'ল পানীতকৈ পাতল ধাতুবিধ কি? এ কাৰ্বন, বি নাইট্ৰজেন, চি ছ'ডিয়াম, ডি মেংগানিজ। সময় সমাপ্ত। উত্তৰটো হ'ল চি ছ'ডিয়াম। 12 নম্বৰ প্ৰশ্ন, বৰণ আৰু গোন্ধ নথকা গেছবিধ কি? এ হাইড্ৰজেন, বি অক্সিজেন, চি নাইট্ৰজেন, ডি হিলিয়াম। ইয়াৰ উত্তৰটো হ'ল বি অক্সিজেন। 13 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সকলো শক্তিৰ উৎস কি? এ অক্সিজেন, বি চন্দ্ৰ, চি পানী,
ডি সূৰ্য সময় সমাপ্ত উত্তৰটো হ'ল ডি সূৰ্য বলা 14 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 14 নম্বৰ প্ৰশ্নটো হ'ল পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি এ অণু বি পৰমাণু সি প্লাজমা ডি যৌগ ইয়াৰ উত্তৰটো হ'ল সি প্লাজমা অন্তিম প্ৰশ্ন বায়ুত শব্দৰ বেগ কিমান এ 200 মিটাৰ পাৰ ছেকেণ্ড বি 330 মিটাৰ পাৰ ছেকেণ্ড সি 430 মিটাৰ পাৰ ছেকেণ্ড ডি 120 মিটাৰ পাৰ ছেকেণ্ড সময় সমাপ্ত উত্তৰটো হ'ল বি 330 মিটাৰ পাৰ ছেকেণ্ড